বন্ধুসকল, আমি অসমীয়া লৰাই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। অসমবাসীলৈ আৰু এটি সুখবৰ আহি পৰিছে যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যি ব্ৰহ্মপুত্ৰ দলং আছে তাৰ পৰা আৰু এখন দলং হবলৈ গৈ আছে। আৰু এই দলংখনৰ ফলত কি হ'ব যে আমাৰ উত্তৰ গুৱাহাটীৰ মানুহ আৰু গুৱাহাটীৰ মানুহ যি আছে যাতায়াত ব্যৱস্থাটো আগতে বহুতো অসুবিধাৰ সৃষ্টি হৈছিল যাতায়াত ব্যৱস্থাত, কিন্তু এতিয়া বহুতো সুচল হৈ পৰিব বা ব্যৱসায় বাণিজ্যতো বহুতো সুবিধা হৈ পৰিব। আগতে বহুত ধৰণৰ অসুবিধা হৈ পৰিছিল। যেতিয়া আমাৰ দলংখন হৈ পৰিব বহুতো সমস্যাবিলাক নাইকিয়া হৈ পৰিব। যেনে ক'বলৈ গ'লে আমাৰ এতিয়া ফেৰীৰে অহা যোৱা কৰিছিল উত্তৰ গুৱাহাটীৰ মানুহবিলাকে বেছিভাগ। এতিয়া যেতিয়া বাৰিষা হৈ পৰে তেতিয়া আমাৰ নদীত বহুতো পানী হৈ পৰে। পানী হোৱাৰ ফলত কি হয়, মানুহবিলাকে ফেৰীতে অহা যোৱা কৰাটো সম্ভৱ নহয়, কাৰণ কি যেতিয়া এতিয়া দুৰ্ঘটনা হৈ পৰিব পাৰে। আৰু কেইবছৰমান আগতে বহুতো দুৰ্ঘটনা হৈছিল, হোৱাৰ ফলত বহুত লোকে প্ৰাণ আহুতি দিব লগা হৈছিল। এতিয়া আমাৰ দলংখন হৈ পৰিব এইবিলাক সমস্যা নাইকিয়া হৈ পৰিব। আমাৰ এই দলংখন হোৱাৰ ফলত আমাৰ পৰিবহন ব্যৱস্থা ভাল উন্নত হ'ব, আৰু পৰিবহন ব্যৱস্থা উন্নত হোৱাৰ লগে লগে অৰ্থনৈতিকভাৱে উন্নত হ'ব, আৰু অৰ্থনৈতিক উন্নত হোৱাৰ লগে লগে আমাৰ অসমখন বহুতো উন্নত হৈ পৰিব। আৰু লগতে আমাৰ সময় আহি হ'ব। তাৰপিছত কি দলংখন হোৱাৰ ফলত কি হ'ব, আমাৰ বহুতো জৰুৰীকালীন সেৱা আছে সেইবিলাক হ'ব, মুক্ত হৈ পৰিব। যিহেতু আগতে ৰাস্তাটোত বহুতো জাম হৈ পৰিছিল, জামৰ ফলত যেনে ক'ব লগে ফায়াৰ ব্ৰিগেড আছে, পুলিচ আছে, এম্বুলেন্স আছে, এই বহুতো জামত ফাঁচি থাকিব লগা আছিল। কিন্তু যদি দলংখন হৈ পৰে আমাৰ এইবিলাক কোনো ধৰণৰ জামত ফাঁচি থাকিব লগা নহয়। আমি দলংখনৰ বিষয়ে চমুকে ক'ব বিচাৰিছো, তাৰমানে ধৰক কেনেকুৱা আকৃতিৰ হ'ব, কিমান দীঘল হ'ব, কিমান টকাৰ ব্যয় হ'ব, বা কোনে কাম কৰে, অলপমান চমুকে ক'ব বিচাৰিছো। আৰু দলংখন হ'ব কি গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত সংযোগী হৈ পৰিব দলংখন। আৰু আমাৰ দলংখন হৈ পৰিব 8.4 কিলোমিটাৰ হৈ পৰিব। বাহ, কি মস্ত দলং হ'ব, মজাই বেলেগে হৈ যাব, একদম ভাল লাগি যাব। একদম আমাৰ গুৱাহাটীৰ এখন দলং হৈ পৰিব, একদম বেলেগে হৈ পৰিব। আৰু দলংখন আমাৰ অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰে বনোৱা হ'ব আমাৰ দলংখন। আৰু নিৰ্মাণ কাৰ্যৰ ইয়াৰ আমাৰ টকা ব্যয় কৰিছে যে 2,608 কোটি টকা ইয়াৰ ব্যয় কৰা হৈছে। আৰু এইখন বনোৱাৰ বাবে আমাৰ 4 বছৰৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে। আৰু এই দলংখন 2023 চনৰ 13 আগষ্টৰ আগত সম্পূৰ্ণ কৰি দিবৰ কাৰণে চুক্তিবদ্ধ হৈ পৰিছে আমাৰ চৰকাৰখন। তাৰপিছত আমাৰ দলংখন বাজিলৰ বাবে চিষ্টাৰ কোম্পানী এটাই তাৰমানে এই দলংখন বনাবৰ বাবে কোম্পানীক অধিকাৰ দিয়া হৈছে বনাবৰ বাবে। আৰু এই কোম্পানীটোৰ লগতে বাজিলৰ সহায় কৰিবৰ বাবে আমাৰ হাৰিয়ানাৰে প্ৰতিষ্ঠান এটাই SP সিংগল নামৰ প্ৰতিষ্ঠান এটাক সহযোগ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। এই দলংখন আকৌ কিমান 6 লেনযুক্ত হ'ব, বা কি ডাঙৰ হ'ব, বেলেগে হৈ যাব আমাৰ দলং। আমাৰ এই দলংখন আকৌ এটা পাৰ থাকিব আমাৰ উত্তৰ গুৱাহাটী, আৰু এটা পাৰ হ'ব আকৌ মালিগাঁও হ'ব, আৰু আনটো পাৰ চাইড মাছখোৱা হ'ব। তাৰমানে আমাৰ এই 3টা মাথা হ'ব, আৰু সেই মাথাত ক'ব গ'লে এটা আমাৰ উত্তৰ চাইডে হ'ব, আৰু 2টা দক্ষিণ চাইডে হ'ব। দক্ষিণ চাইডে গ'লে এটা মালিগাঁৱত পৰিব, আৰু এটা আমাৰ মাছখোৱালৈ যাব। আৰু আমাৰ দলংখন অতি সোনকালেই বনোৱা হয় যাতে, আৰু আমাৰ অসমখন আৰু উন্নত দেশলৈ আগবাঢ়ে। এতিয়া আমাৰতো হ'লে ভালে হ'ব, আমাৰ অসমখন আৰু অলপ উন্নত হৈ পৰিব। এতিয়া যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, লগতে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব।